গুড মৰ্ণিং সকলোকে। মানুহজনে ইমান ৰাতিপুৱাই শুই উঠিয়ে ইমান কুঁৱলীতে কোৰ মাৰি আছে। ময়ো ৰাতিপুৱা কাম বনকেইটা কৰি লৈ চাহ খাবৰ কাৰণে ৰুটি কেইটামান বেলি ল'লোঁ আৰু তাৰ পাছত কেৰাহীখন পাতি লৈ তেল দি ফুলা ফুলাকৈ ৰুটিকেইটা বনাই ল'লোঁ। লগতে এয়া চাহো বনাই লৈছোঁ। এয়া আমাৰ চাহ খাবৰ কাৰণে সকলোবিলাক ৰেডি হৈ গ'ল। এতিয়া চাহ আমি খালোঁ। চাহ খোৱাৰ পাছত ৰাতিপুৱাৰ সাজ বনাবৰ কাৰণে বাৰীৰে জাতিলাও এটা ছিঙি আনিলোঁ। জাতিলাওটো এয়া ধুনীয়াকৈ কাটি লৈ লগত দিছোঁ দালি, আলু। এনেদৰে আপোনালোকে জাতিলাও দালি আলুৰ লগত বনাই খাবচোন, গৰমে গৰমে বহুত। এয়া মানুহজনে কোৰ মাৰিয়ে আছে দেখিছেনে। ইয়াত মটৰ দিম, আমি মটৰ খেতি কৰিম, সেইকাৰণে তেওঁ ইয়াত কোৰ মাৰি আছে। মানুহজনে কোৰ মাৰি থাকোঁতে এয়া কচু 3টা পালে, সেয়া তাকে ঔটেঙাৰ লগত খাম বুলি আনি থৈছোঁ। জাতিলাওখিনি কি ধুনীয়াকৈ সিজিছে দেখিছেনে, একদম পুৰা ঘুলঘুলীয়া হৈ গৈছে, ইমান ধুনীয়াকৈ সিজিছে। আৰু মানুহজনক ভাত পানী খুৱাই তেওঁক ডিউটিলৈ পঠিয়ালোঁ। আৰু ময়ো ছোৱালীক স্কুলত, তাই অংগনবাড়ীত পঢ়ি আছে, তাকে তাত থ'বলৈ ওলাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ যদি পেজটো প্ৰথম চাই আছে তেন্তে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। বাই।